গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল মিছি অফিচিয়েল। আজি মানে অকণমান বেলেগ ধৰণৰ ব্লগ লৈ আহিছোঁ মই। আজি আহিছোঁ মই পথাৰত। পথাৰৰ পৰা ভিডিঅ'টো মানে ষ্টাৰ্ট কৰি দিলোঁ। ঘৰত মানে পাহৰিয়ে গৈছিলোঁ, এতিয়া মনত পৰিছে এটা বোলো ভিডিঅ' বনাই দিওঁ। আৰু মই আহিছোঁ ইহঁতৰ খেতি, আমাৰ যিহেতু খেতিৰ মাটি একো নাই, মিচিক লৈছোঁ আমি খেতি কৰিব। আৰু ভৰিৰ অৱস্থা বহুত বেছি গৰম, মানে ভাগৰ লাগি গ'ল অলপমান আগতে। মস্ত গৰম গাইজ। মেখেলা চেখেলা লৈ আহিছোঁ, মানে ভিডিঅ' বনাম মই, সেইটো কাৰণে। ভৰি একদম ডুব খাই যায়, একদম বহুত বোকা পানী। বাই গৈ আছে আগে আগে, আৰু তাত সিহঁতৰ খেতি ৰুই আছে মাকে, মোৰ মামী হয়। দেখিছে মা অৱস্থা। আৰু ভিউটো চাওক, ইমান ধুনীয়া, মানে কিবা এটা ভাল লাগে পথাৰত আহি। তাত আহিব নি তেনেকৈ, মানে আমাৰ যিহেতু খেতি নাই, আৰু মানে যিমান ভাল লাগে সিমান ভয়ো লাগে মোৰ এইটো বস্তু। ভৰি বিষাই গ'ল সঁচাকৈ কৈছোঁ, মানে বোকাত খোজ কঢ়াটো সহজ কথা নহয়। চেলুট দিম ৰোৱনীসকলক, মোৰ দ্বাৰা নহ'ব সেইটো। মা নপৰলি হ'ল কেৱল। তাৰ পৰা আহিছোঁ খোজকাঢ়ি কাঢ়ি, তালৈ যাব লাগিব। তালৈ একদম মই জুম কৰি দিছোঁ কাৰণেহে, বহুত দূৰ আছে। আৰু অহা কথা নাছিল, বাই মোক কালি কৈ থৈ দিছিলে বোলো পথাৰত যাম ব'ল। তাৰপিছত মই কৈছোঁ টাইম পালে যাম। তাৰপিছত মোৰ যিহেতু আপোনালোকে ভিডিঅ' চাইছে সিহঁতে গমেই পাইছে মোৰ মাহী নাই যে, তো ঘৰৰ কাম চাম কৰি আজৰি হোৱাৰ পিছত বাক ফোন কৰিলোঁ, বোলো যাওঁ ব'ল। ক'লা ব'লতে। তাৰপিছত আহিলোঁ ঘপককিনে, তো সেইটো কাৰণে মানে ঘৰত ভিডিঅ'টো বনোৱা নহয়। ইয়াত আহি আৰু বায়ে ক'লা ভিডিঅ' এটা বনাই দি। এতিয়া মই পৰিম, যাই পি দেখাই আছোঁ তাতে অকণমান আপোনালোকক। এতিয়া মই থৈ দিছোঁ, পৰিলে আৰু মোবাইল মই পৰোঁ কথা আনি, মোবাইল পৰিলে চেচ, মোৰ ভিডিঅ' উল্টি থাকিব। আৰু মানে কি, মই ভালদৰে খোজকাঢ়িব নাজানো, ভৰিটো অ'ত পৰে ত'ত পৰে, মানে তেনেকৈ যাই থাকোঁ। আৰু ঘামি চামি অৱস্থা বেয়া, আহি পোৱাই নাই ঘামি চামি অৱস্থা বহুত পিছাল দেখোন, বহুত পিছাল হৈ আছে কংকনা বা। মানে বহুত ওচৰ বুলি ভাবিছিলোঁ ৰাস্তাৰ পৰা, বহুত দূৰ। অনুভৱ কেনে? অনুভৱ কেনে? আৰু আহিবা গাড়ী সঁচাকৈ কচম খাই কৈছোঁ, বেয়া ভাগত ধৰিছে। আৰু মানে বোকাত খোজ কঢ়াটো সহজ নহয়, মোৰ ভৰি বিষাই গৈছে। সঁচাকৈ বোকাত খোজ কঢ়াটো সহজ কথা নহয় একদম। আৰু মানে ৰিলচ নাবনাও লাগি গৈছে। ঘামি একদম অৱস্থা বেয়া। ফাইনেলি আহি পালোঁ জাগা। মা চাওক ভৰি কিমান মানে বোকাত হৈ যায়। আহি পালোঁ, এতিয়া অকণমান বহি ল'ম, তাৰপিছত যি কৰোঁ কৰিম। আৰু মানে একদম মানে দেহাটো আৰু নাযায়, আৰু মই এনেকুৱা লাগিছে। মা বোকা, বহুত বেছি ভাগৰ। আৰু ৰ'দটো আহি চকু মেলিব নোৱাৰি, ৰ'দত পৰিলোঁ মই। সঁচাকৈ ৰ'দ একদম ভাববা নোৱাৰা ৰ'দ। কি ক'ম, মানে বহিব শান্তি নাই ৰ'দৰ কাৰণে। মই পৰি কিয় থাকোঁ? বা বহি আছে, ৰ'দৰ কাৰণে বহিব শান্তি নাই, মানে বহি আছে। ইমান ৰ'দ, যাওঁ লাগিছে, মানে সিতা কয় যাওঁ আৰু নৰো থাকবা। আৰু তাই মানে হাজিৰা কৰিব হয় 500 টকাৰ কাৰণে, নিজৰ মাটিতে আহিব নোৱাৰে। আৰু মায়েক মানে মোৰ মামী, ৰোৱনী মামী, একদম স্পৰ্টিং মাৰি লৈছে হাজবেণ্ডৰ। ৰ'দটো কমলি থাকিব পাৰি। মেখেলা পিন্ধি আছোঁ, ৰেডি হৈ আছোঁ, ভুই ৰুব নহয়, ৰিলচ বনাব, জল্দি যাব লাগে। ইয়াৰে পৰা একদম মুখৰ অৱস্থা বেয়া, ৰঙা পৰি গৈছে। হ'ব না, পিন্ধাতে হৈছে না, ফলকিটো নপৰে। হাফ পেণ্ট আছে, পৰলেও কথা নাই। আৰু মূৰত এইখন ধুনীয়াকৈ ৰোৱনীৰ দৰে, একদম খাটি ৰোৱনী। অলপ চলপ জানো কিন্তু ৰুবৰ কাৰণে, দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈ, ৰোৱা দেখা পাব। তাই নাইচিনে দিয়ক, ৰাইচিনে হৈছে। মই নাহো নকোন, আহিবা কিয় নাহ? আহা নাই আহিছ? মই নাও ওপৰত আছোঁ নহয়, কাৰণে তুমি বহি আছা। খাইছে না?
কতে দি মূৰত একদম এইটো কি বুলি কয় পাগুৰি 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 ইয়াক যি কয় তাকে আৰু নিজে আৰু বুজি ল'ব একদম ৰেডি এতিয়া ভিডিঅ' বনাম কেনেকুৱা লাগিছে ঐ কেনেকুৱা লাগিছে বোলে একদম চুট মাৰি দিব উঠাই কিনকে দিওঁ আৰু ময়ো পঢ়বা লাগিলে দুটা পঢ়বা লাগিলে আৰু উঠাটো উল্টিব ঐ সাজ ডুব খাই গৈছে আধা জেগাত আমি ভিডিঅ' বনাম ৰুবা লাগব সেয়েতো আমি ৰুই মানে ভিডিঅ' বনাম সেইখিনি জেগাত পানীৰ কালাৰ চাওক একদম গ্ৰীণ হৈ গৈছে গ্ৰীণ সেউজীয়া মা তাত ৰুই আছে কি ধুনীয়াকৈ কিবা এটা ভালো লাগে দে লাইন পাতি এনেকৈ ৰুই গ'লে একদম ন এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ মানে ইউটিউবত দিয়া নাছিলোঁ আজি দিন মানে ফেচবুকতো যাব এইটো ভিডিঅ' ইউটিউবত নহয় অকল কিবা ক'বা নেকি ৰোৱনীৰ কথা ৰুয়ে থাকোঁ আৰু শেষ নোহোৱাক লগে ৰুয়ে থাকিব বোলে ৰোৱনীৰ কথা ৰঙা ৰঙা কি হৈছে 10 দিন হ'ল কি হয় কঠীয়া তোলাতে মানে টাইম লাগে সেইকাৰণে ৰঙা হৈছে হয় নেকি ইমানখিনি নাজানো আৰু আমি এয়া অকণমান ৰোৱা দেখাই দিছোঁ আপোনালোকক মই গাইজ ফুৰি ৰৈ আছোঁ এয়া হৈছে না নাইছিলোঁ উঘলিব লাগিব ৰোৱা বস্তু আৰু উঘলি আনিব লাগিব পাৰে ক'বা নেকি তুমি মই কি ক'ম আৰু ৰোৱাটো দেখাইছোঁ যি দিছ বনালোঁ এয়া গালত বোকা চোকা লুকে লৈ একদম স্কিন কেয়াৰ এইবিলাক লোকেল স্কিন কেয়াৰ এয়া এইভাগে মামী ৰুই আছে পিল চিলছ বনাই ল'লোঁ ধুনীয়াকৈ এতিয়া ফটো উঠিব আছে আৰু অকণমান ৰুই যাম পাৰোঁ নৰোঁ তাৰপিছত ঘৰ যাম হঠাতে দি দিলাক এজাক ধুমুহা মানে বৰষুণ আহি গ'ল আৰু আপোনালোকে এটা বস্তু দেখাইছোঁ এয়া চাটাটো কেনেকুৱা লাগিছে ষ্টাইলটো 2026 নিউ মানে 27 বুলি ধৰবা পাৰি 26-27 মা বৰষুণ দি দিলাক একদম ভালো লাগিছে বৰষুণ দিয়া এতিয়া তিতি মোবাইলটো থৈ দিম নহ'লে মোবাইলটো তিতিলে আৰু গ'ল মোৰ গ'ল ভিডিঅ' চব গুচি গ'ল মোৰ ভৰিৰ অৱস্থা একদম চাব নোৱাৰা হৈছে আৰু বৰষুণ কমিল সেই তাহঁতো একদম বৰষুণত তিতিয়ে মানে ৰুই আছিল মইতো নাজানোৱে ভালকৈ ৰুব সেইটো কাৰণে মই বহি আছোঁ এয়া বৰষুণ কমিল তাৰ ঘৰত যাম 12টাই বাজিব হ'ল এতিয়া এয়া ঘৰ যাব ওলাইছোঁ গালে চালে বোকা একদম মানে ভিডিঅ' বনাইছিলোঁ সেইটো কাৰণে আৰু অকণমান ৰুলোঁ এয়া যাব ওলাইছোঁ এবাৰ লাষ্টবাৰ ভিউটো দেখাই দিছোঁ আপোনালোকক ইমান ধুনীয়া ড্ৰেছটো চেঞ্জ কৰি দিলোঁ ড্ৰেছ মানে বেলেগ নাই আকৌ এয়া হাফ পেণ্ট স্পৰ্টিং পিন্ধি আহিছিলোঁ চেঞ্জ কৰি দিলোঁ এতিয়া যাম এইটোৰ কালাৰ চক একদম গৈ আছোঁ আমি কোনপিনেদি যাম কিবা ক'বা লাষ্ট টাইমত অনুভৱটো কৈ দিয়া একদম অনুভৱ বহুত বেয়া আৰু ৰুবা নাহুবাৰ খান নাহে আজি সেই লাগি গ'ল মই আহিম আৰু বছৰত একদিন হ'লেও আহিম মই ভিডিঅ' বনাবা আহিম একদিন নাহোঁ এইটো বছৰত আৰু নেক্সট বছৰ আহিম আৰু কষ্ট সঁচাকৈ কষ্ট পথৰৰ পৰা উঠিলোঁ এয়া ভাগৰ একদম বহিছোঁ ইয়াত বহাৰ জেগাও আছে তো এয়াই এতিয়া ঘৰত যাই গা পা ধুই শুম একদম ভৰি চৰি বিষাব জানো তো সকলোকে বাই বাই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নেক্সট ভিডিঅ' মানে লং ভিডিঅ' দিব মানে ট্ৰাই কৰিম পাৰোঁ যদি দিম তো কি ক'বা বাই বাই ভাগাত ধৰছে বাই বাই মুখে দিওঁ সঁচাকৈ বিৰাট ভাগাত ধৰছে তো বাই বাই ভিডিঅ'টো পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নেক্সট ভিডিঅ' দিম